एवरीवन स्वागतम जनाइछु मोर अन्य এটা ভিডিওলৈ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ খবৰ ভালেই বাৰু মানে আজি মনটো অলপ ভালো লাগি আছে বহুত দিনৰ পৰা আশা এটা আছিল মানে হেতু পূৰণ হ'বলৈ গৈ আছে মানে আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে আমি ক'ত যাব ওলাইছো হয় আমি বৈষ্ণৱ মাতা দেৱী মন্দিৰলৈ যাব ওলাইছো আমি মানে তিনিও যাম বেলেগ কোনো না যায় গুডু ৰেডি হৈছে আৰু ময়ো ৰেডি হলোয়ে মানে গাড়ীখন আহিব 4 বজাত এ বেগ পেকিং হল মানে বহুত এটাই মানে বহুতখিনি নহয় ইয়াৰ কাৰণে অলপ খাদ্য আৰু লগতে অকমান কাপোৰ লৈছো তাত ঠাণ্ডা হ'ব পাৰে যেটো আৰু কি হয় কি নহয় সকলোখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু তেন্তে বলক ভিডিওটো আৰম্ভ কৰো মানে কথা হল যি মানে বৈষ্ণৱ মাতা দেৱী আমাৰ ইয়াৰ পৰা দেখা পায় ওখিনিত মানে যেতিয়া বৰষুণ দি হয় তাৰ পিছত মানে ধুনীয়া ক্লিন দেখা পায় আৰু এইবিলাক পাহাৰী বহুত ভালদৰে নেদেখি হলেও মানে ইয়াৰ পৰা তাত লাইট জ্বলি থকা দেখা পায় বগা ঘৰ তাত ঘৰ আছে সেইবিলাকো দেখা পায় আচলতে এভৰিৱান গাড়ীখন আহি পালে ধুনীয়াকৈ গাড়ীখনত বহি ললো মানে গাড়ী মানে আমাৰ ল'ৰা মানে গাড়ীত যাবৰ কাৰণে বহুত আগ্ৰহী হৈ আছে যেতিয়াৰ পৰা কাপোৰ পিন্ধাই দিছে মানে গেটৰ দৰ্জাখনৰ ফালে আহি থাকে দৰ্জাখনৰ তেতিয়া মানে ই মানে গম পাইছে আৰু আমি যে ক'ৰবাত যাম মানে যেতিয়াৰ পৰা গাড়ী উঠিছোঁ আৰু তেতিয়াৰ পৰা মানে মাথাটো খুব বিষাইছে মানে অলপ গেছ অনুভৱ হয় মোৰ আৰু লগতে গ্লাছখন খুলি লৈছোঁ অলপ গাটোত মানে বতাহ লাগিলে ভাল লাগে আৰু চুলিবিলাকো আউল হৈ গৈছে সেইকাৰণে এনেদৰে ধৰি আহিছোঁ মানে দেহাটো খুব দুৰ্বল লাগিব ধৰিছে আৰু ক্ৰমান্বয়ে চাওঁ কি হয় আগলৈ এনেদৰে আহি থকা ৰাস্তা গোটেইখিনিতো ভিডিঅ' কৰিব নোৱাৰি হ'লেও মানে অলপ চলপ কৰিব চেষ্টা কৰিছোঁ এনেদৰে ভিডিঅ' কৰিবলৈ বহুত দীঘলীয়া হয় কাৰণে ভিডিঅ'টো অকণমান ঠাই দেখুৱাইছোঁ এইবিলাক আৰ্মি কেম্প হয় বাটে বহুত ইয়াত বহুত ফৌজি কেম্প দেখা পোৱা যায় এয়া আপোনালোকে দেখিছে বাটত বহুত আছে আৰু এনেদৰে বহুত ভিডিঅ' কৰি নাথাকিলোঁ কাৰণ একে যিহেতু সকলোবিলাক ঠাই আৰু গাড়ীখনত বেলেগ গান লগাই থোৱা আছিল কাৰণে মই চাউণ্ডটো অফ কৰিবলগীয়া হ'ল এয়া আহি ধুনীয়া ঠাই এডোখৰ পালোঁ তাত মানে বহুত বান্দৰ ৰৈ আছে বান্দৰবিলাক মানে অহা যোৱা কৰাত গাড়ীবিলাকে বিভিন্ন ধৰণৰ খোৱা বস্তু দি যায় লগতে আমিও দিলোঁ 2টা চিপছৰ পেকেট গুডুৰ কাৰণে লৈছিলোঁ আৰু গাড়ীত সি ডিষ্টাৰ্ব কৰিব বুলি কিন্তু সি নাখালে চিপছ নাখায়ে সি সেয়ে 2টা চিপছ ফালি দিলোঁ কিন্তু এজন বান্দৰে খালে তলত গৈ নিদিলোঁ কাৰণ ভয়ো লাগে কিবা কৰে আৰু আমি যাব লাগে যিহেতু এনেই বান্দৰকেইটাক খোৱা বস্তু দিবৰ কাৰণে ৰৈছিলোঁ এনেদৰে গুডুই মানে গোটেই বাটটো বান্দৰ দেখি যোৱা যেনে হ'ল ইয়াৰ পৰা মানে এইখিনি ঠাইৰ পৰা মানে পাহাৰ আৰম্ভ হয় মোৰ অলপমান গাটো খুব বেয়া লাগিব ধৰিছিল পাহাৰত উঠিলে এনেও এনেকুৱা হয়েই বাৰু বহুতৰে হৈ চাগে সেয়েহে মই ভালদৰে ভিডিঅ'বোৰ ধৰি ৰাখিব পৰা নাই যিখিনি পাৰিছোঁ সেইখিনিয়ে যথেষ্ট বুলি ভাবিছোঁ এনেদৰে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে গৈ আছোঁ ইফালে মানে গুডুৰ পাপাক বহি আছে কিন্তু গুডুক ধৰি আছে কাৰণে তেওঁ মোবাইলটো ধৰিব নোৱাৰে ভয়ো লাগে অকোৱা ৰাস্তা গুডু ক'ৰবাত মানে দুখ পাই যাব বুলি ভালদৰে ধৰি আছে মই এনেদৰে যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ লাহে ধীৰে গৈ থাকিলোঁ আৰু সেইখিনি টাৰ্ণিঙত এটা মানে সৰু মন্দিৰ এটা আছে তাত গাড়ীখনৰ মানুহজনে কিবা পইচা এটা দিব মানে প্ৰায়বোৰ অহা যোৱা কৰা গাড়ীয়ে ইয়াত কিবা এটা দি থৈ যায়
পুনৰ আহি থাকিলোঁ। এয়া গুড্ডু পুৰা মানে এনজয় কৰি গৈ আছে আৰু ইফালে বান্দৰ, অন্যফালে গাড়ী। এনেও গাড়ী সি চাই বহুত ভাল পায়। গাড়ীবিলাক দেখিলে সি মানে মোক কম নে পাপাকো কম লাগি থাকে আৰু দেখুৱাই থাকে। পুৱা দেখিছে সেইখন বহুত ধুনীয়া চহৰ হয় আৰু কিমান তলত আছে ইয়াকে অনুমান কৰিব পাৰি। মানে আমি বহুত ওপৰত যে আহিলোঁ সেইখিনি গম পায় আৰু এনেকুৱা ঘন ঘন গছ গছনিৰ মাজেৰে আহি থাকিলোঁ আৰু ঠাইখিনি মানে ইমান ধুনীয়া হয় আৰু লগতে যিখিনি ঠাইৰ পৰা চোৱা যায় সেইখিনি একেই নিচিনা দেখিব পায় আৰু গাড়ী য'তে ত'তে ৰখাব নোৱাৰি, যিহেতু মানুহজনে এটা নিৰ্দিষ্ট ঠাইত গৈ ৰখাব, তাত আমি ফটো চটো তুলিম। সেয়ে আৰু এনেদৰে গৈ থাকিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মই মানে ভিডিঅ'টোত বহুত কাট কৰা নাই, যিখিনি ভিডিঅ' কৰিছোঁ সেইখিনি দেখাইছোঁৱেই। এনেদৰে গৈ গৈ আমি এটা নিৰ্দিষ্ট ঠাইত ৰ'ম ফটো উঠিবৰ কাৰণে। আৰু কিবা কথা কওঁতে কিবা ভুল হ'ব পাৰে, আপোনালোকে কমেণ্ট কৰি জনাব। नदी कौन सा वाला? ये कौन सा वाला है? नदी जम्मू तवी। ये जा भी आपका ना डी2 का। हाँ है डॉल जा हाँ हाँ ये भी जाकर मैं इसके जा एक के जा ये इधर का फोटो इसी जगह। अच्छा ৰাস্তা এডোখৰ ৰ'লোঁ, মানে ধুনীয়া এটা চিন আছে काम कर लिए मेरे को সেইকাৰণে। হা काम किया मेरा হা কৰ দিয়া আৰু এনেকুৱা বহুত প্লেচ পাম চাই। আৰু মানে মই গাড়ীত যেনেকৈ উঠিছিলোঁ আপোনালোকে তেনেকুৱাতো মোক দেখা নাই, কাৰণ মই মানে গাড়ী উঠাৰ পিছত মোৰ 1 মিনিটেই হওক বা 2 মিনিটেই হওক বা 1 ঘণ্টা ৰাস্তাই হওক, মোৰ মানে ৰূপটো সলনিয়ে হৈ যায় সম্পূৰ্ণ। চুলি তুলি মানে কিবা হৈ যায় আৰু যেনেদৰে যাওঁ তেনেকুৱা নহয়। আৰু দেখিছে চুলিবিলাক মই কেইবাকে বান্ধি লৈছোঁ আৰু গাড়ী উঠাৰ পিছত মানে মোৰ হাৱা লাগিলে ভাল লাগে, যিটো খিৰিকীখন খুলি লওঁ তাৰপিছত হাৱা লাগি ধূলি মাকতিৰে মুখৰ অৱস্থা নোহোৱা হৈ যায় আৰু চুলিৰতো অৱস্থা ক'বই নালাগে কেনেকুৱা হয়। কি সুন্দৰ নাজাৰা এটা চাই লওক আপোনালোকে। এইখন অভাৰব্ৰিজ চাওঁ মানে দেখি এই চাওক ৰাস্তা। जाओ तो जाओ। 1 মিনিট। কি মনোমোহা দৃশ্য। বহুত ধুনীয়া লাগিছে, মানে খুব ভাল লাগিছে আৰু ইয়াতে আহি কি ক'ম, ভাষা নাই ক'বলৈ। টোল গেট পালোঁ, তাত কিবা চেকিং হৈছে, চেকিং কৰে আৰু কিবা দেখাই দিলে হৈ গ'ল। আৰু লগতে এনেদৰে আমি গৈ থাকিলোঁ ধুনীয়া ধুনীয়া মানে হাৱা লৈ ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে। আৰু আমি এতিয়া আমি সুৰংগত সোমাইছোঁ। আচলতে মই সুৰংগত সোমোৱাৰ পিছতহে মই গম পাইছোঁ মই যে সুৰংগৰ ভিতৰত আছোঁ। আৰু 4-5টামান সুৰংগ পাম চাগে, আৰু কেইটা সুৰংগ পাৰ হ'লোঁ মই সেইটোও গম নাপাওঁ ভালদৰে। সেয়া আগত আৰু এটা সুৰংগ। গাড়ীৰ মানুহজনে কোৱা মতে এইটো সুৰংগ দীঘল হয় আৰু 2 কিলোমিটাৰ হ'ব বুলি কৈছে। এনেদৰে গৈ থাকিলোঁ, বহুত আছে ইয়াত সুৰংগ। এইটো সুৰংগ শেষ হ'ব হৈছে আৰু এটা ষ্টাৰ্ট হ'ল সুৰংগ। মানে মোৰ সোঁফালে আৰু এটা দেখিছে, সোঁখন গাড়ী ওলাই আহিছে। এতিয়া আমি আকৌ এটাত সোমাম। আমি আচলতে ফটো তুলিব কৈছিল কিন্তু নুঠিলোঁ ফটো। নামি থাকিবলৈ ইচ্ছা নাই, গুড্ডুই বহুত আমনি পায় নামি থাকিলে।
আৰু সি গাড়ী উঠিব নিবিচাৰে, বাহিৰতে থাকিব বিচাৰে। সেয়া খাটৰাচাৰৰ ইয়াৰ পৰা আৰম্ভ হৈছে। আচলতে ভিডিঅ'টোত আধা ঘণ্টাৰ ওপৰত হ'ব, সেইকাৰণে মই ভাবিছোঁ 2টা পাৰ্ট কৰি দিম। আজি জাৰ্ণিটোৰ কাৰণে এটা পাৰ্ট হ'ল আৰু নেক্সট পাৰ্টটো মাতা দেৱী দৰ্শনৰ সময়ৰ পাৰ্টটো হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। সেইটো ভিডিঅ' এইটো ভিডিঅ'ৰ পিছতে আহি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট পাৰ্ট 2 ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।